আগ্ৰামক মই গৰুৰ দিখোনা দিব পৰা নাই, ইয়াৰ কাৰণে তেওঁ মোক বেয়া পাইছে, ভৱিষ্যতে দিম, তেনেকুৱা শত্ৰুতা একো নাই। মহিলাৰী ডাঙৰীয়াই হওক, প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, আঞ্চলিক শক্তিক আগধৰি আছে আৰু তেওঁলোকে আঞ্চলিক শক্তিৰ ৰাজনীতিক হিচাপে তেওঁলোক গুৰু হয়। তো মই আজিও কৈছোঁ, এতিয়া পুনৰ আকৌ ক'ম যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰথমে তেওঁ BLT সশস্ত্ৰ সংগ্ৰাম কৰিছিল, জাতিৰ কাৰণে কাম কৰিছিল, তাৰপিছত ৰাজনীতি পথাৰলৈ আহিল, সফল এটা যাত্ৰা কৰিলে। মই 25টা বছৰ বড়ো জাতি, বড়ো সমাজ, আন আন জাতি জনগোষ্ঠীৰ কাম কৰিছোঁ। এতিয়া মই ৰাজনীতি পথাৰলৈ আহিছোঁ, মানে এটাই উদ্দেশ্য, সকলো জাতি, সকলো ভাষা, সকলো ধৰ্মাৱলম্বী লোকৰ সুৰক্ষিত ভৱিষ্যত, তেওঁলোকৰ সুৰক্ষা প্ৰদান কৰিব লাগে। তেওঁলোকৰ ওপৰত হোৱা যিবিলাক অন্যায় অবিচাৰ, এইবিলাক মই নিৰাময় কৰিব লাগে, সমাধান কৰিব লাগে। আৰু ইয়াৰ কাৰণে মই কৈছোঁ যে মই তেখেতক যিহেতু গুৰু হিচাপে মানুহ, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, প্ৰমোদ বড়োকো গুৰু হিচাপে মানুহ। তো হাগ্ৰামা যিহেতু গুৰু হয়, প্ৰমোদ বড়ো যিহেতু গুৰু হয়, হাগ্ৰামাই নিজৰ শিষ্যৰ ওপৰত অলপ মনোমালিন্য থাকিব। দ্ৰোণাচাৰ্যৰ একলব্য কথাটো আপোনালোকে জানেই যে দ্ৰোণাচাৰ্যই একলব্য গুৰু শিষ্য হিচাপে ল'ব বিচৰা নাছিল, কিন্তু তেওঁ তীৰ মাৰা, ধনু মাৰা তেওঁ শিকিছিল। আৰু শেষত দ্ৰোণাচাৰ্যই কৈছিল যে আপুনি গুৰুৰ দক্ষিণা দিব লাগে। তো হাগ্ৰামক মই গুৰুৰ দক্ষিণা দিব পৰা নাই, ইয়াৰ কাৰণে তেওঁ মোক বেয়া পাইছে, ভৱিষ্যতে দিম, তেনেকুৱা শত্ৰুতা একো নাই।